নমস্কাৰ সকলোকে মই মোৰ ইউটিউব চেনেল সুৰভি বৰা ভিলেজ গাৰ্ললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ এটি সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ' নহয়, য'ত মোৰ মনৰ ভাৱ প্ৰকাশ কৰিছোঁ। আমি সকলোৱে আমাৰ মনৰ ভাৱ প্ৰকাশ কৰোঁ, আমি লিখি ৰাখোঁ আৰু কেতিয়াবা আনৰ আগত শুনাই ভাল পাওঁ। তাতে যদি কিবা শুধৰণি কৰিব লগা থাকে, মডিফাই কৰিব লগা থাকে, তেতিয়া ভালদৰে ক'লে আমাৰ ভাল লাগে। আমি আকৌ পুনৰবাৰ চেষ্টা কৰিবলৈ আমি সাহস পাওঁ, উৎসাহ পাওঁ। প্ৰত্যেকৰে মনত তেনেকৈ ভাৱ থাকে যে নিজৰ মনোভাৱ প্ৰকাশ কৰিবলৈ। হয়তো কিছুমানে প্ৰকাশ কৰে, কিছুমানে নকৰে। মই প্ৰায় মোৰ মনৰ ভাৱখিনি প্ৰকাশ কৰোঁ। আজি ভাবিলোঁ আমাৰ এটি কাৰণে কি হয়, মন জীপাল কৰা এটি ক্ষণ, সেই মাহটো হৈছে ফাগুন। ফাগুনক লৈ বিভিন্ন ধৰণৰ কবিতা, বিভিন্ন ধৰণৰ গান আমি শুনি আহিছোঁ আৰু ফাগুনক নিজেও সৰুৰে পৰা উপভোগ কৰি আহিছোঁ। ফাগুন মাহটোৰ লগত আমি উপভোগ কৰোঁ। ফাগুন মাহৰ ঋতু পৰিৱৰ্তন, ফাগুন মাহৰ যি ঋতু পৰিৱৰ্তনৰ লগে লগে পৰিৱেশ, আমাৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰিৱৰ্তন সকলোৰে মন প্ৰাণ চুই যায়, সকলোৰে মন প্ৰাণত চুই দি থৈ যায়, সকলোকে উৎসাহ কৰে, সকলোকে নতুন এটা প্ৰেৰণা দিয়ে। ফাগুন মাহৰ যি পৰিৱৰ্তন, খাল বিল শুকাই যোৱা খৰাং অৱস্থা, পথাৰৰ নৰা শুকাই যোৱা অৱস্থা, গছৰ ডাল পাত শুকাই যোৱা অৱস্থা, তথাপিও আমি ফাগুনক ভাল পাওঁ। ফাগুনৰ মদাৰ ৰং, পলাশ ৰং, শিমলুৰ যি তোলা, এই সকলোবোৰ আমি ভাল পাওঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পায়। আৰু আজি আহকচোন মই মোৰ আৰু দ পথাৰৰ বাও খেতি সিঁচাৰ যি সময়, ফাগুনৰ সময়ছোৱা, সেই সকলোবোৰ আমাৰ কাৰণে পৰিচিত, যিহেতুকে আমি গাঁৱলীয়া পৰিৱেশত আমাৰ ফাগুন মাহৰ যি পৰিৱৰ্তন চাবলৈ মনোমোহা, যিহেতুকে মদাৰ গছৰ ৰঙা ৰঙৰ ৰঙেৰে যেতিয়া গোটেই প্ৰাকৃতিক পৰিৱেশটো ৰঙীন কৰি তোলে, অপোনা আপুনি আমাৰ সকলোৰে মনটো ৰঙীন আৰু ফৰকাল হৈ পৰে। আমাৰ যি মৰহা যি মন, মৰহা মানে কি, আমাৰ মৰহা আলসুৱা মনটোকো জীপাল কৰি তোলাত সহায় কৰে। আহকচোন মই মোৰ কথাখিনি আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ। আপোনালোকেও আপোনালোকৰ যি মনৰ ভাৱ আছে, সেই মনৰ ভাৱ ফাগুন মাহক লৈ হওক বা আমাৰ মাহৰ 12টা মাহৰ যিকোনো এটা মাহৰ বিষয়ে আপোনালোকে মোৰ কমেণ্ট বক্সত কমেণ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহকচোন এতিয়া আপোনালোকে মোৰ মনৰ কথাখিনি শুনক। ফাগুন, ৰিঙা ৰিঙা মন, চঞ্চলা পখী, মৰমৰ আকলোৱা তাই ৰঙৰ ৰাণী, শীতৰ জাৰে লঠঙা কৰা সেউজী জনী, ঋতুৰ দুৱাৰত টোকৰ মাৰি জ্বলাই শুকান ডালি। ফাগুনৰ প্ৰেমিক মদাৰ ৰঙা ৰঙেৰে লুতুৰি পুতুৰি, আনন্দৰ ফাকুৰে উৰুঙা উৰুঙা, মনক কৰিলে সঞ্জীৱনী। কত যে কল্পনা, কত যে বুজাব নোৱাৰা অবুজ অনুভৱৰ খলকনি, অনদব্য উপহাৰে ডেকা গাভৰুৰ মনত জগাব প্ৰেমানুভূতি। আউলি বাউলি বৰদৈ চিলাই, মাকৰ ঘৰলৈ বুলি ভাহি মহি যায়, বুকুত বন জুই জ্বলাই। পথাৰৰ নৰা, খাল বিলৰ সুৱাস, ৰিক্ততাই চুই যায়, অভিমানী পছুৱাই উলাহত নাচি ধূলিৰে আকাশ চুমি যায়। ধন্যবাদ। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ফাগুন মাহটোৰ প্ৰতি কি মনোভাৱ আছে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।